আৰু এই ৰাতিপুৱাতে উঠি প্ৰথমত আপোনাৰ ব্ৰাছটো কৰি ল'ম। এই কলগেটটো আছে, চাৰ্জাত কলগেটটো আছে, এই কলগেটটো আনিলোঁ। কলগেটটো আনি এতিয়া ব্ৰাছ কৰিম। ব্ৰাছ কৰি পেলাই আজি দিনটো কেনেকৈ যায় আপোনালোকক দেখুৱাম। আৰু মই দিনটোত আজি কি কিনো কৰোঁ মানে গোটাই ভিডিঅ'টো আপোনালোকে চাব। মই ক'ত গ'লোঁ, কি কৰিলোঁ, কি খালোঁ, গোটাই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই আজি দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এতিয়া চাহটো ময়ে বনাই আছোঁ আৰু এওঁ যিহেতুকে কৰ্মচী আছে আৰু আপোনাৰ চাহটো বনাই পেলাই মই গুণক মাতি আছোঁ। গুণে উঠা নাই, যিহেতুকে ৰাতিপুৱাৰ সময় সি ঘুমটিতে আছে, তথাপি তাক মাতি আছোঁ। আৰু চাওকচোন আমিনো কি কিনো কৰোঁ গোটেইখিনি আপোনালোক গুণে উঠাই নাই এতিয়ালৈকে। গুণক এইবাৰ আমি স্কুলতো দিম, সি যাতে ভাল কৰি পঢ়িব পাৰে। আপোনালোকে মৰম আশীৰ্বাদখিনি কৰিব। গুড মৰ্ণিং দিয়া। গুণ অলপ গুড মৰ্ণিং দিবৰ কাৰণে যিমান হ'লেও ৰাতিপুৱাই পোৱাই নাই, সেইকাৰণে অলপ মানে তাৰ ভাল কৰি টোপনিটো কি বুলি কয় ভাঙাই নাই। বাকী যি কি নহওক, এইটো গুণ এই লং পেণ্টটোকো আই লাভ ইউ লং পেণ্ট। আমাৰ গুণে এই আই লাভ ইউ লং পেণ্টটো পিন্ধি থাকে। আই লাভ ইউ তাৰমানে আপোনাৰ লাভ থকাৰ কাৰণে আই লাভ ইউ বুলি কয়। এই চাক গুণক। গুণ বাই 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 বাই। চাহ খাই আছোঁ দিয়ক। খাব আমাৰ মুখ নাযাব, মুখ ধুই লওক। হ'ব দে। এইটো আছে ভাজা আছে। কণী আছে, এইটো কণী হাম্বোলা কণী এটা মোক দিছে। কণীকেইটা হাম্বোলাই ডাঙৰ ডাঙৰ কণী ৰাতিপুৱাৰ হাতত। আৰু আপোনাৰ এইটো আছে ভাজি আছে, আৰু এইটো আপোনাৰ চাটনি, মানে একদম কিবা হেৰি কৰি বিৰাট ধুনীয়া হৈছে। এতিয়া আমি খাম, আপোনালোকে এতিয়া পূৰা খায়ে আছোঁ। আৰু আপোনাৰ গৰম গৰম ভাত ভালো লাগিছে খাইছে। এতিয়া মোৰ যাত্ৰা আৰম্ভ হৈ গ'ল। প্ৰথম যাম মই অভিনৱৰ ঘৰত। মানে অভিনৱৰ ভৰিখন ভাঙা আপোনালোকক দেখুৱাই দিম। মানে এক্সিডেণ্ট হৈ ভাঙিছে তেওঁৰ ভৰিখন। তেওঁক মানে আপোনাৰ এবাৰ বালাজী মন্দিৰ লৈ যাম, মানে তাত মন্দিৰত এবাৰ আশীৰ্বাদ লৈ পেলাই দিছপুৰ হস্পিটেল লৈ যাম। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি কি কৰোঁ পালোঁ। তাৰপিছত অভিনৱক লৈ পেলাই আমি অলপ মানে এনে আৰু আমি অলপ ওলাই যাম। তেনেকৈ আহিলোঁ আৰু আহি পেলাই এইটো খৰচটো, এইটো অভিনৱ বহি আছে। এইটো অভিনৱ বাই। এই তেওঁৰ ভৰিখন হেৰি হৈছে, মই দেখাম তেওঁক। তাৰপিছত আমি এনেকৈ আৰু যাম আৰু তেতিয়াহ'লে আৰু আমি কি নকৰোঁ আপোনালোকে চাব গোটেই ভিডিঅ'টো। ইয়াতে বাইকখন পাৰ্কিং কৰি থৈ দিলোঁ, এই বাইকখন ইয়াতে থৈ দিলোঁ আৰু এনেকুৱা। যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ পাপা পালোঁ। আৰু মোৰ লগত আছে বন্ধু অবিনাশ আছে। অভিনৱ মোৰ নাম দেই। দাদাই আমাৰ দাদা সদায় আহি থাকে। দাদা বৰ ভাল, আমি একদম ফ্ৰেণ্ডছৰ নিচিনা। পূৰা আহি আছোঁ আৰু আহি পেলাই আমি এতিয়া বালাজী মন্দিৰ পালোঁ। তাৰপিছত আমি গৈ আছোঁ কোনটো মেডিকেল যাম আমি, তোমাৰ ভৰি দেখুৱা। দিছপুৰ মেডিকেল যাম, মোৰ ভৰিখন ভাঙিছিলে সেইকাৰণে গৈ আছোঁ। দিছপুৰ মেডিকেল যাম আৰু তাতো দেখাম আপোনালোকক। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'বোৰ। নাজানে কিবা কবি, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব ভিডিঅ'বিলাক। নাজানে কওঁ দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেতিয়াহ'লে। नीली पीली रंग बिरंगी प्यार की ये सौगात, ना 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 ऐसे नहीं, धीरे धीरे चुपके चुपके डालो इनमें हाथ। कांच है कच्चा लेकिन इनसे वो सच्चा सिंगार, सोना नहीं चांदी नहीं हीरा नहीं मोती नहीं, कीमत इनकी प्यार। फूलों सी नाजुक है, देखो 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 टूटे ना चूड़ी ना। আৰু বালাজী মন্দিৰৰ মই আপোনালোকক এই পৰিৱেশটো দেখাইছোঁ, দেখিছেনে আপোনাৰ? ধুনীয়াকৈ আৰু বালাজী মন্দিৰৰ এইবিলাক আপোনাৰ এই কি বুলি কয় চব ভক্তবান ৰাইজ আহিছে। আৰু আমি কি বুলি কয় এইখনত আমি ধোচা খাম। এইখন চাওক, এইখন আছে ধোচা ৰেডি। অভিনৱ তাতে বহি আমি গৈ আছোঁ আৰু আপোনালোকক মই বালাজী মন্দিৰৰ অলপ কিছু
অংশ দেখুৱাই দিম, কাৰণ কিয়তো আমাৰ ইমান টাইমো নাই আৰু আমি আপোনাৰ দিছপুৰ হস্পিটেল যাম, মানে অভিনৱত যিহেতুকে ভৰিখন ভাঙিছে, সেইকাৰণে আমি যাব লাগিব দিছপুৰ হস্পিটেলত। বাকী যি কি নহওক বাৰু মই অলপ দেখাই দি আছোঁ আপোনালোকক। এইটো যদি দেখিছেনে, এইটো আপোনাৰ মেইন মন্দিৰটো, বালাজী মন্দিৰ মেইন মন্দিৰ। এই মন্দিৰটো মেইন মন্দিৰ বালাজী মন্দিৰৰ। ইয়াত মানুহবিলাক বহিছে, দেখিছে, এইটো এটা মন্দিৰ হয়, মানুহবিলাক বহিছে আছে মানুহ। আৰু মই এদিন আহিম, মই ভাল কৰি আপোনালোকক দেখাম বালাজী মন্দিৰটো। আজি যিহেতুকে বেছি সময় নাই, সেইকাৰণে মানে কি বুলি কয়, আমি মেডিকেল যাব লাগিব। তেওঁৰ যিহেতুকে ভৰিখন ভাঙা অভিনৱৰ মোৰ বন্ধুৱে মানুহবিলাক আছে, দেখিছেনে এনেকৈ ইয়াত মনত ধুনীয়াকৈ মানুহ বহিব পাৰি, মানুহ আছে আৰু ফুল চুল আছে। পৰিৱেশটো বিৰাট ধুনীয়া দিয়ক ইয়াৰে, মানে ভাল লাগে আৰু পৰিৱেশটোত আহি। আৰু আপোনালোকে চাওক, মানুহ আহিও আছে, এইবিলাক মানুহ আহিও আছে। মই গোটাই বস্তুখিনি দিয়া নাই, মই বালাজী মন্দিৰটো এবাৰ আপোনালোকক দেখাই দি আছোঁ দিয়ক। আৰু ইয়াতে আপোনাৰ জোতা চেণ্ডেল চাব পাৰি, এই পিছফালে জোতা চেণ্ডেল, পিছফালে এই মন্দিৰটো, এইটো বালাজী মন্দিৰ মেইন মন্দিৰ। আৰু ইয়াতে ফুলবিলাক আছে, এই ফুলবিলাক চাওক আপোনালোকে, এই ফুলবিলাক ধুনীয়া ফুল, এইবিলাক ফুলবিলাক চাওক, ফুলনিৰ বাৰী আৰু গোটাখিনি আছে। গোটাই আপোনালোকক এই বালাজী মন্দিৰৰ পৰিৱেশটো অলপ দেখাই দিম। আৰু মই ভাল কৰি এদিন ভিডিঅ' কৰিম, ইয়াতে মই ভিডিঅ' কৰাৰ কাৰণে আহিম, তেতিয়াহ'লে আপোনালোকে চাই থাকিব। আৰু মেডিকেলতে যাম। এইটো আপোনাৰ বালাজী মন্দিৰটো মই দেখাই দি আছোঁ আপোনালোকক, মোৰ পিছফালে এইটো বালাজী মন্দিৰটো, এইটো বালাজী মন্দিৰ। बालाजी का थान पे कोई जले अखंडी जोत। বালাজী মন্দিৰতে আমি কফি, ধোচা আৰু কিবা হালোৱা এনেকৈ অৰ্ডাৰ দিছিলোঁ। এতিয়া আহিছে, আমি কফিটো খাম। আৰু চাই থাককচোন, কফি খাই আছোঁ, এইটো কফিটো চাওক, আৰু হালৱা খাই আছোঁ, চুজি হালৱা। মোৰ নাম অভিনৱ দেই। অভিনৱে খাই আছে মোৰ বন্ধু। আৰু এইটো চুজি এনেকৈ লৈছোঁ। আৰু চুজিটো টেষ্টি আছে দেই, চুজিটো টেষ্টি আছে। আৰু আমি এতিয়া হেৰিও খালোঁ, বালাজীত আমি খাই আছোঁ। এইটো কি আছিল, ধোচা, নাম্বাৰ চেনাই ধোচা। আৰু বড় কি খাবি? মই একো নাখাওঁ দে, খালে অঁ, নাম নাৰ্জাৰী, কি নাৰ্জাৰী আছিল? আন্দেশ নাৰ্জাৰী, তামোলপুৰ গৈবাৰী। আমাৰ চম্পকদাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাকী আছোঁ আমি এতিয়া খাই আছোঁ, ৰেডি কৰি আছোঁ। আৰু আপোনালোকে ভিডিঅ' চাব, অভিনৱে খাই আছে। আৰু আগলৈ কি দেখাব পাৰোঁ আপোনালোকক চাই আছোঁ আমি। ধোচা আৰু অভিনৱ আছে, অভিনৱ দুই এষাৰ কৈ দিয়া। নাম্বাৰ চেনেল দোচা এক্সপ্ৰেছৰ দোচাখন বৰ ভাল, এখন থালি হয়, থালিখন বৰ ভাল খাব। হয়। আৰে ভৰিখন দেখিছেনে? চম্পকদা ভিডিঅ' কৰি আছে, ভৰিখন ভাঙা মোৰ, এই ভৰিখন দেখিছেনে? দৰ্শন কৰিব। আৰু আপোনালোকক আশীৰ্বাদ কৰিব যাতে ভৰিখন ভাল হয়, আৰু এইটোৱে আমাৰ ফালৰ পৰা কামনা না। চম্পকদাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বৰ ভাল ইউটিউবাৰ হ'ব চম্পকদা। ঠিক আছে, আশীৰ্বাদ কৰিবা। আৰু তুমি ভাল কৰি খোৱা। ঠিক আছে চম্পকদা। আমি বালাজী মন্দিৰৰ পৰা ডাইৰেক্ট দিছপুৰ হস্পিটেললৈ আহিলোঁ। অবিনাশক দেখুওৱা হৈ গ'ল। এতিয়া আমি ঘৰ গৈ আছোঁ। অবিনাশক ঘৰত থৈ মই মোৰ ঘৰলৈ যাম। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব অবিনাশৰ যাতে ভৰিখন জলদি ভাল হয়। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে চেছ কৰিলোঁ। আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। তেতিয়াহ'লে বাই বাই।